জ্ঞানজ্যোতি ইউটিউব চেনেলৰ অন্য এক নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি আমি দ্বিতীয় অধ্যায় ৰজা, কৃষক আৰু নগৰসমূহ আৰু প্ৰাৰম্ভিক ৰাজ্য আৰু অৰ্থ ব্যৱস্থাৰ ওপৰত আলোচনা কৰিম। সম্পূৰ্ণ কোৱেশ্যন। দ্বিতীয় অধ্যায় ৰজা, কৃষক আৰু নগৰসমূহ, প্ৰাৰম্ভিক ৰাজ্য আৰু অৰ্থ ব্যৱস্থা। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ হ'ল আটাইতকৈ শক্তিশালী মহাজনপদখনৰ নাম কি? উত্তৰ মগধ। মগধ আছিল আটাইতকৈ শক্তিশালী মহাজনপদ। 2 নম্বৰ মগধৰ প্ৰাৰম্ভিক ৰাজধানীখনৰ নাম কি আছিল? আৰু উত্তৰ হ'ল মগধৰ প্ৰাৰম্ভিক ৰাজধানীখনৰ নাম আছিল ৰাজহগৃহ, আৰু ৰাজহগৃহৰ অৰ্থ হ'ল ৰজাৰ ঘৰ। 3 নম্বৰ প্ৰয়াগ প্ৰশস্তি কোনে কেতিয়া লিখিছিল? প্ৰয়াগ প্ৰশস্তি লিখিছিল সমুদ্ৰগুপ্তৰ গুণানুকীৰ্তন কৰাৰ লক্ষ্যৰে হৰিসেনে প্ৰয়াগ প্ৰশস্তি ৰচনা কৰিছিল বা লিখিছিল। 4 নম্বৰ কোনে সুদৰ্শন হ্ৰদ নিৰ্মাণ কৰিছিল? উত্তৰ গুজৰাটৰ এই হ্ৰদটো প্ৰথমে মৌৰ্য যুগৰ এজন প্ৰশাসকে নিৰ্মাণ কৰিছিল। পিছত ই নষ্ট হৈ যোৱাত শাক্য ৰজা ৰুদ্ৰদমনে নিজ খৰচত পুনৰ এই হ্ৰদটো নিৰ্মাণ কৰিছিল। 5 নম্বৰ মেগালিথ মানে কি? উত্তৰ মেগালিথ মানে হ'ল শিলৰ বিস্তৃত গাঁথনি দিয়াৰ ব্যৱস্থা। 6 নম্বৰ দেৱৰাম দিয়া প্ৰিয়দৰ্শন উপাধি পোৱা ৰজাজনৰ নাম কি আছিল বা ৰজাজন কোন আছিল? আৰু এই উপাধি পোৱা সম্ৰাটজনে আছিল অশোক। 7 নম্বৰ কুৱেশ্যন অৰ্থশাস্ত্ৰৰ ৰচনা বা অৰ্থশাস্ত্ৰৰ ৰচকজন কোন আছিল? উত্তৰ কৌটিল্য বা চাণক্য আছিল অৰ্থশাস্ত্ৰ নামৰ পুথিখনৰ লেখক। 8 নম্বৰ ইণ্ডিকা নামৰ পুথিখন ৰচনা কোনে কৰিছিল? উত্তৰ হ'ব মেগাস্থেনিছ, আৰু মেগাস্থেনিছে এই পুথিখন ৰচনা কৰিছিল। 9 নম্বৰ প্ৰাচীন ভাৰতৰ ইতিহাস চৰ্চাৰ অন্যতম প্ৰধান সমল কি আছিল? উত্তৰ লিপিসমূহ আছিল প্ৰাচীন ভাৰতৰ ইতিহাস চৰ্চাৰ অন্যতম সমল। 10 নম্বৰ কুৱেশ্যন অশোকৰ সৰহসংখ্যক লিপি কি ভাষাত লিখা হৈছিল? উত্তৰ প্ৰাকৃত ভাষাত লিখা হৈছিল। 11 নম্বৰ কুৱেশ্যন মৌৰ্য সাম্ৰাজ্য কিমান বছৰ ধৰি বৰ্তি আছিল? উত্তৰ প্ৰায় 150 বছৰ ধৰি বৰ্তি আছিল বুলি অনুমান কৰা হয়। 12 নম্বৰ দেৱপুত্ৰ বা দেৱতাৰ সন্তান উপাধি কোনে গ্ৰহণ কৰিছিল? উত্তৰ কুষাণ বংশৰ বহু ৰজাই এনে উপাধি গ্ৰহণ কৰিছিল। 13 নম্বৰ কুৱেশ্যন প্ৰভাৱতী গুপ্তা কোন আছিল? তেওঁৰ এটা অন্যতম প্ৰধান কাৰ্য উল্লেখ কৰা। উত্তৰ গুপ্ত ৰজা দ্বিতীয় চন্দ্ৰগুপ্তৰ জীয়ৰী আছিল প্ৰভাৱতী গুপ্তা। প্ৰভাৱতী গুপ্তাই প্ৰথমে মহিলাসকলৰ ভূমিৰ ওপৰত অধিকাৰ নীতি সাব্যস্ত কৰিছিল। 14 নম্বৰ কুৱেশ্যন পাটলিপুত্ৰৰ বিকাশ ক'ৰ পৰা হৈছিল? উত্তৰ পাটলিপুত্ৰ বিকাশ হৈছিল পাটলি গ্ৰাম নামৰ এখন সৰু গাঁৱৰ পৰা। 15 নম্বৰ কুৱেশ্যন কেতিয়া আৰু কোনে প্ৰথমে সোণৰ মুদ্ৰা প্ৰচলন কৰিছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাত কুষাণসকলে প্ৰথম সোণৰ মুদ্ৰা প্ৰচলন কৰে। 16 নম্বৰ কুৱেশ্যন কোনে আৰু কেতিয়া ব্ৰাহ্মলিপিৰ পাঠোদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল? উত্তৰ 1830 চনত জেমছ প্ৰিন্সেপে ব্ৰাহ্মলিপিৰ পাঠোদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। 17 নম্বৰ কুৱেশ্যন খাৰষ্ঠী লিপিৰ পাঠোদ্ধাৰ কোনে কৰিছিল? উত্তৰ জেমছ প্ৰিন্সেপে। 18 নম্বৰ কুৱেশ্যন কেতিয়া মৌৰ্য যুগৰ পতন ঘটিছিল? খ্ৰীষ্টপূৰ্ব 1853ত মৌৰ্য যুগৰ পতন ঘটিছিল। 19 নম্বৰ কুৱেশ্যন পেৰিপ্লাছ অৱ দ্য ইৰিথ্ৰিয়ান নামৰ গ্ৰন্থখনৰ ৰচক কোন আছিল? উত্তৰ হ'ল খ্ৰীষ্টীয় প্ৰথম শতিকাৰ এজন অজ্ঞাতনামা গ্ৰীক নাবিকে এই পুথিখন নিৰ্মাণ কৰিছিল। চমু প্ৰশ্ন উত্তৰ। এবাৰ চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ মহাজনপদ মানে কি? কেইখনমান গুৰুত্বপূৰ্ণ মহাজনপদৰ নাম লিখা। উত্তৰ জৈন আৰু বৌদ্ধ সাহিত্যৰ জৰিয়তে খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত ভাৰতবৰ্ষৰ কিছুমান মহাজনপদ বা বৃহৎ ৰাজ্যৰ উৎপত্তিৰ কথা জনা যায়। মহাজনপদবোৰ সাধাৰণতে ৰাজতান্ত্ৰিক আছিল। কেইখনমান মহাজনপদ হ'ল কাশী, কৌশল, অংগ, মগধ, বিজ্জী, মল্ল, চেদি, বৎস, কুৰু
পাঞ্চাল ইত্যাদি। 2 নম্বৰ কুৱেশ্যন, প্ৰতিবেদকসকল কোন আছিল, তেওঁলোকৰ বাৰ্তাসমূহ আলোচনা কৰা। উত্তৰ, প্ৰতিবেদকসকল ৰাজকাৰ্যৰ খবৰ বাতৰি যুগুত কৰোঁতা আৰু দাখিল কৰোঁতা আছিল। সম্ৰাট অশোকৰ লিপিত উল্লেখ কৰা মতে প্ৰতিবেদকসকলে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব লাগিছিল। প্ৰজাৰ কাৰ্যকলাপৰ বিষয়ে জনোৱাটো তেওঁলোকৰ এটা প্ৰধান কৰ্তব্য আছিল। 3 নম্বৰ, সংগম সাহিত্য মানে কি? যে সংগম সাহিত্য প্ৰাচীন কালৰ 3 পৰা 400 শতিকা জুৰি বিকাশ লাভ কৰিছিল। প্ৰাচীন কালত সংগম সাহিত্যৰ লগত জড়িত কবি সাহিত্যিকসকলে চোল ৰজাৰ ৰাজসভাত মিলিত হৈছিল আৰু সাহিত্যৰ উন্নতিৰ কাৰণে কাম কৰিছিল। সাহিত্যৰ লগতে কবিতাৰ বিকাশৰ কাৰণে তেওঁলোকে কাম কৰিছিল। 4 নম্বৰ কুৱেশ্যন, মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পিছত আৱিৰ্ভাৱ ঘটা কেইটামান আঞ্চলিক শক্তিৰ নাম লিখা। আৰু এই আঞ্চলিক শক্তিবোৰ আছিল শুংগ বংশ, কাম্ব বংশ, যৌৱন বংশ বা যৌৱনসকল, বাহিলক, গ্ৰীক ৰজাসকল, ইয়াৰ উপৰিও মানসকল ইত্যাদি। 5 নম্বৰ কুৱেশ্যন, অশোকৰ ধৰ্ম মানে কি? উত্তৰ, অশোকে তেওঁৰ ধৰ্ম বৌদ্ধ ধৰ্ম বুলি নকৈ ধম্ম বুলি কৈছে। এইটো তেওঁৰ নিজৰ আৱিষ্কাৰ। ধম্ম শব্দৰ বৈশিষ্ট্য এয়ে যে ই কোনো ধৰ্মীয় তত্ত্বৰ আধাৰত প্ৰতিষ্ঠিত নহয়। তেওঁৰ ধৰ্ম আছিল কিছুমান আচৰণবিধি। ইয়াৰ প্ৰধান উদ্দেশ্য আছিল ব্যক্তি জীৱন আৰু সমাজ জীৱন শুদ্ধ কৰা। এই দিশত তেওঁ প্ৰতিজন ব্যক্তিক কিছুমান নৈতিক অনুশীলন যেনে দয়া, দান, সত্য কথা কোৱা, পবিত্ৰতা পালন কৰা, ভদ্ৰতা আৰু নম্ৰতা পালন আদি মানি চলিবলৈ আহ্বান জনাইছে। 6 নম্বৰ, প্ৰিয়দশী মানে কি? ইয়াৰ যোগেদি কাক বুজোৱা হৈছে? উত্তৰ, প্ৰিয়দশী মানে হ'ল দেৱতাসকলৰ প্ৰিয়। ইয়াৰ যোগেদি অশোকৰ নাম আৰু উপাধিক বুজোৱা হৈছে। 7 নম্বৰ কুৱেশ্যন, যে অশোকৰ লিপিসমূহ কি ভাষাত খোদিত কৰা হৈছিল? যে আধুনিক ভাৰতীয় ভাষাত সৰহসংখ্যক লিপিয়ে ব্ৰাহ্মী লিপিৰ পৰাই উদ্ভৱ হৈছে। অশোকৰ সৰহসংখ্যক লিপিতে ব্ৰাহ্মী ভাষা ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰিও প্ৰাকৃত ভাষাৰ প্ৰয়োগ দেখা যায়। 8 নম্বৰ কুৱেশ্যন, যে মহাজনপদ আৰু গণসংঘৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ, যে ক নম্বৰ, মহাজনপদবোৰ সাধাৰণতে ৰাজতান্ত্ৰিক আছিল। এই মহাজনপদবোৰ একোজন ৰজাৰ দ্বাৰা পৰিচালিত হৈছিল। আনহাতে গণৰাজ্য বা গণসংঘবোৰ পৰিচালনাৰ কাৰণে একোখন পৰিষদ আছিল। আকৌ মহাজনপদবোৰত স্থায়িত্ব গণসংঘবোৰৰ তুলনাত কম দেখা যায়। উদাহৰণ হিচাপে মৌৰ্য সাম্ৰাজ্য প্ৰায় 150 বছৰ বৰ্তি আছিল। ইয়াৰ বিপৰীতে গণসংঘবোৰত কিছুমান 1000 পৰ্যন্ত বৰ্তি থকাৰ প্ৰমাণ পোৱা যায়। 9 নম্বৰ কুৱেশ্যন, মনুস্মৃতি কি? ইয়াত ৰজাসকলৰ প্ৰতি কি উপদেশ দিছে? উত্তৰ, সংস্কৃত ভাষাত ৰচিত মনুস্মৃতি প্ৰাচীন ভাৰতৰ আটাইতকৈ প্ৰসিদ্ধ আইন বিষয়ক গ্ৰন্থ। গ্ৰন্থখনত মাটিৰ সীমা নিৰ্ধাৰণ সম্পৰ্কে ৰজাক উপদেশ দিছে। ইয়াত কোৱা হৈছে যে সীমা উলংঘন কৰাৰ বাবে বিশ্বত বাৰে বাৰে বিবাদৰ সূত্ৰপাত ঘটিছে। সেয়ে তেনে বিবাদৰ পৰা আঁতৰি থকাৰ কাৰণে ৰজাই সীমা চিনাক্তকৰণৰ কাৰণে কিছুমান গোপন চিন মাটিত গাঁত খান্দি পুতি ৰাখিব লাগে। এই চিনবোৰ যাতে মাটিৰ তলত নষ্ট হৈ নাযায়, সাধাৰণতে তেনে বস্তুৱে পুতি ৰাখিব লাগে। 10 নম্বৰ কুৱেশ্যন, খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত গঢ়ি উঠা নগৰসমূহৰ 3টা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ, যে এই নগৰসমূহৰ বেছিভাগেই মহাজনপদবোৰৰ ৰাজধানী আছিল। খ নম্বৰ হ'ল যে সাধাৰণতে সকলোবোৰ মুখ্য নগৰ ৰাজমাৰ্গসমূহৰ কাষত অৱস্থিত আছিল। গ নম্বৰ, বেছিভাগ নগৰ যোগাযোগ ব্যৱস্থাৰ সুবিধাৰ কাৰণে সাগৰ বা নদীৰ পাৰত অৱস্থিত আছিল। 11 নম্বৰ কুৱেশ্যন, গিল্ড বা শ্ৰেণী মানে কি বুজায়? উত্তৰ, যে মৌৰ্য যুগৰ শিল্পী কাৰিকৰসকলে বা কাৰিকৰসকলৰ নেতৃত্বত বিভিন্ন ক্ষুদ্ৰ উদ্যোগ গঢ়ি উঠাৰ লগে লগে একে বৃত্তিৰ শিল্পী বা কাৰিকৰসকলৰ মাজত সংঘ গঢ়ি উঠিছিল। এই সংঘবোৰক গিল্ড বুলি কোৱা হৈছিল। এই সংঘ বা গিল্ডবোৰে তেওঁলোকৰ উৎপাদন কাৰ্যত সহায় কৰাৰ লগতে
উৎপাদিত পণ্যৰ প্ৰকৃত মূল্য লাভ কৰাৰ ক্ষেত্ৰতো বিশেষভাৱে সহায়ক হৈছিল। 12 নম্বৰ কুৱেশ্যন যে লিপি বুলিলে কি বুজা? উত্তৰ, প্ৰাচীন ভাৰতীয় ইতিহাসৰ সকলো তথ্য পোৱাৰ ক্ষেত্ৰত প্ৰাচীন লিপিবোৰ হ'ল অতি উল্লেখযোগ্য উপাদান। এই লিপিবোৰত সাধাৰণতে কোনো এটা ঘটনাৰ বিৱৰণ থাকে। উদাহৰণ হিচাপে খাৰবেলৰ হাতীগুপ্তা লিপি, সমুদ্ৰগুপ্তৰ এলাহাবাদৰ স্তম্ভলিপিৰ কথা ক'ব পাৰি। 13 নম্বৰ কুৱেশ্যন মহাজনপদ আৰু গণসংঘৰ মাজত থকা এটা ৰাজনৈতিক পাৰ্থক্যৰ কথা উল্লেখ কৰা। উত্তৰ, মহাজনপদবোৰৰ শাসনভাৰ এজন ৰজাৰ দ্বাৰা পৰিচালিত হৈছিল, আনহাতে গণৰাজ্য বা সংঘবোৰৰ শাসন কাৰ্য আৰু বিচাৰ কাৰ্য চলোৱাৰ কাৰণে এনে ৰাজ্যত একোখন পৰিষদ আছিল। এই পৰিষদক গণ বা সংঘ বুলি কোৱা হৈছিল। এই পৰিষদৰ লোকসকলক জ্যেষ্ঠ, গণপতি, সংঘমুখ্য আৰু কেতিয়াবা গণৰাজ্য বোলা হৈছিল। 14 নম্বৰ কুৱেশ্যন গণ বা সংঘবোৰৰ তিনিটা প্ৰধান বৈশিষ্ট্যৰ কথা উল্লেখ কৰা। উত্তৰ, যে এই গণ বা সংঘবোৰৰ তিনিটা প্ৰধান বৈশিষ্ট্য হ'ল যে গণৰাজ্যবিলাক প্ৰশাসনৰ কাৰণে একোখন পৰিষদ আছিল। এই পৰিষদক গণ বা সংঘ বোলা হৈছিল। 6 নম্বৰ জৈন ধৰ্মৰ প্ৰচাৰক মহাবীৰ আৰু বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক গৌতম বুদ্ধ এই গণৰাজ্যৰ লোক আছিল। গ নম্বৰ জৈন সাহিত্য আৰু বৌদ্ধ সাহিত্যৰ পৰাই জনা যায় যে এই গণৰাজ্যসমূহ কিছুমান হাজাৰ বছৰলৈ বৰ্তি আছিল। 15 নম্বৰ কুৱেশ্যন অগ্ৰহাৰসমূহ কি আছিল? উত্তৰ, ব্ৰাহ্মণসকলক দান কৰা ভূমিভাগক অগ্ৰহাৰ বোলা হৈছিল। এই ভূমি বিনা কলকাতলে পুৰুষানুক্ৰমে ভোগ কৰাৰ সুবিধা লাভ কৰিছিল। বৰঞ্চ এই ভূমিৰ গৰাকী ব্ৰাহ্মণসকলে স্থানীয় লোকৰ পৰাই কৰ সংগ্ৰহ কৰাৰ অধিকাৰো লাভ কৰিছিল। যে 16খন মহাজনপদৰ নাম লিখা। আৰু এই 16খন মহাজনপদ আছিল কাশী, কশল, অংগ, মগধ, বিজ্ৰী, মল্ল, চেদি, বৎস, কুৰু, পাঞ্চাল, মৎস্য, সুৰসেন, অশ্বক, অৱন্তিক, গান্ধাৰ আৰু কম্পচ। ধৰ্মসূত্ৰবোৰৰ ৰচক কোন আছিল? ধৰ্মসূত্ৰবোৰ কি লিখা হৈছিল? যে উত্তৰ ব্ৰাহ্মণসকলে সংস্কৃত ভাষাত লিখা গ্ৰন্থবোৰক ধৰ্মসূত্ৰ বোলা হৈছিল। আৰু এই ধৰ্মসূত্ৰবোৰে শাসক আৰু সাধাৰণ লোকৰ বাবে নিয়মসমূহ নিৰ্ধাৰণ কৰিছিল। লগতে শাসকসকল দক্ষ আৰু সক্ৰিয় হোৱাটো বাঞ্ছনীয় বুলি উল্লেখ কৰিছিল। নিয়ম অনুসৰি শাসকসকলক বিভিন্ন পক্ষৰ পৰা কৰ সংগ্ৰহৰ নিৰ্দেশনা দিছিল। 18 নম্বৰ কুৱেশ্যন কৌটিল্যৰ অৰ্থশাস্ত্ৰত কি আছিল? উত্তৰ, চাণক্য বা কৌটিল্যই অৰ্থশাস্ত্ৰ নামৰ পুথিখন লিখিছিল। ৰাজনৈতিক, নিৰ্দেশনাত্মক নীতি আৰু প্ৰশাসনীয় দিশৰ ওপৰত এই পুথিখন লিখা হৈছিল। ইয়াৰ উপৰিও এই সময়ৰ ভাৰতবৰ্ষৰ আৰ্থ-সামাজিক দিশৰ ওপৰতো এই পুথিখনৰ পৰাই বহুতো তথ্য পোৱা যায়। প্ৰশাসনীয় সমস্যাৰ সমাধানো এই পুথিখনৰ জৰিয়তে কৌটিল্যই লিপিবদ্ধ কৰিছিল। অৰ্থশাস্ত্ৰৰ মতে মৌৰ্য শাসন ব্যৱস্থাত ৰজা আছিল ৰাজ্যৰ সৰ্বসময় কৰ্তা। দেশৰ শাসন ব্যৱস্থাৰ কাৰণে মন্ত্ৰী পৰিষদ গঠন কৰিছিল। মুঠতে কৌটিল্যৰ অৰ্থশাস্ত্ৰ পুৰণি ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক বিষয়ৰ এখন অমূল্য গ্ৰন্থ। 19 নম্বৰ কুৱেশ্যন ইণ্ডিকা নামৰ গ্ৰন্থখন কি আছিল? উত্তৰ, চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত গ্ৰীক কটকী মেগাস্থেনিছ ভাৰতলৈ আহিছিল। তেওঁ ইণ্ডিকা নামৰ এখন পুথি লিখিছিল। এই পুথিখনৰ জৰিয়তে তেওঁ এই সময়ৰ ভাৰতৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰিছিল। ইয়াৰ উপৰিও এই পুথিৰ জৰিয়তে তেওঁ চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসন ব্যৱস্থা, সেই সময়ৰ ভাৰতৰ আৰ্থ-সামাজিক অৱস্থাৰ বিষয়ে বহু ধৰণৰ তথ্য লিপিবদ্ধ কৰিছিল। মুঠতে মেগাস্থেনিছৰ ইণ্ডিকা নামৰ পুথিখনৰ পৰা সেই সময়ৰ ভাৰতবৰ্ষৰ সমসাময়িক ঘটনাবোৰৰ বহুতো তথ্য পোৱা যায়। 20 নম্বৰ কুৱেশ্যন এলাহাবাদ প্ৰশস্তি বা শিলালিপিৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, এলাহাবাদ শিলালিপিৰ জৰিয়তে আমি গুপ্ত যুগৰ বিষয়ে বহুতো তথ্যৰ সন্ধান পাবলৈ সক্ষম হৈছোঁ। এইখিনিতে উল্লেখ কৰিব পাৰি যে হৰিহেন নামৰ এজন বিখ্যাত সংস্কৃত পণ্ডিত এলাহাবাদ প্ৰশস্তি নামৰ লিপিখন ৰচনা কৰিছিল। এই লিপিৰ জৰিয়তে প্ৰধানকৈ সমুদ্ৰগুপ্তৰ শাসনকালৰ বিষয়ে
বিভিন্ন ধৰণৰ প্ৰশস্তি ৰচনা কৰিছিল। এই অনুসৰি সমুদ্ৰগুপ্ত এজন কেৱল দিগ্বিজয় বীৰেই নাছিল, তেওঁ এজন তীক্ষ্ণ বুদ্ধিসম্পন্ন, সুদক্ষ ৰাষ্ট্ৰশাসক, সংগীতজ্ঞ, কবি আৰু প্ৰতিভাসম্পন্ন ব্যক্তি আছিল। মুঠতে এলাহাবাদৰ শিলালিপিৰ জৰিয়তে সেই সময়ৰ গুপ্ত যুগৰ বিস্তৃত তথ্যৰ সন্ধান পোৱা যায়। প্ৰাকৃত ভাষা কি আছিল? যে উত্তৰ, সৰ্বসাধাৰণ লোকে ব্যৱহাৰ কৰা ভাষাটোৱে আছিল প্ৰাকৃত ভাষা। প্ৰথম অৱস্থাত লিপিসমূহ প্ৰাকৃত ভাষাত লিখা হৈছিল। অজাতশত্ৰু আৰু অশোকৰ নাম প্ৰাকৃত ভাষাত পোৱা যায়। প্ৰাকৃত ভাষাত পালি, সংস্কৃত, তামিল আদি ভাষাৰ শব্দ পোৱা যায়। 22 নম্বৰ কুৱেশ্যন, নায়কসকল কোন আছিল? উত্তৰ, নায়কসকল একোজন শক্তিশালী ব্যক্তি আছিল। তেওঁলোকৰ পদবোৰ বংশানুক্ৰমিক আছিল নে নাই সেই বিষয়ে সবিশেষ জানিব পৰা নাযায়। বিশেষ ধৰ্মীয় অনুষ্ঠান পৰিচালনা কৰা, যুদ্ধৰ সময়ত নেতৃত্ব দিয়া আৰু বিবাদ মীমাংসা কৰাটো তেওঁলোকৰ প্ৰধান কাম আছিল। নায়কসকলে তেওঁলোকৰ অনুগামীসকলৰ পৰাই উপটৌকন লৈছিল। 23 নম্বৰ কুৱেশ্যন, গিৰিনা বা গুজৰাটৰ সুদৰ্শন হ্ৰদৰ বিষয়ে লিখা। উত্তৰ, বৰ্তমান গুজৰাটৰ গিৰিনাৰ নামৰ ঠাইত অতি মনোমোহা কৃত্ৰিম সুদৰ্শন হ্ৰদ নিৰ্মাণ কৰা তথ্য পোৱা যায়। 2য় শতিকাৰ এখন শিলালিপিৰ পৰা এই হ্ৰদ নিৰ্মাণৰ বিভিন্ন বিষয়ে তথ্য পোৱা যায়। এই তথ্য অনুসৰি মৌৰ্য যুগত বৰ্তমান গুজৰাটৰ এজন স্থানীয় প্ৰশাসকে এই কৃত্ৰিম হ্ৰদটো নিৰ্মাণ কৰিছিল। সম্ভৱতঃ পানী সংৰক্ষণ কৰাৰ কাৰণে এই কৃত্ৰিম হ্ৰদটো নিৰ্মাণ কৰোৱা হৈছিল। হ্ৰদটোৰ চাৰিওফালে মথাউৰি নিৰ্মাণ কৰা হৈছিল। প্ৰয়োজন সাপেক্ষে এই হ্ৰদৰ পৰাই পানী বহাই নিয়াৰ কাৰণে কিছুমান সংযোগী নলাৰ সৃষ্টি কৰিছিল। কিন্তু এবাৰ ঘূৰ্ণীবতাহে এই হ্ৰদটো বেয়াকৈ ক্ষতিগ্ৰস্ত কৰাত শক ৰজা ৰুদ্ৰৰমনে নিজৰ খৰচত এই বিশাল হ্ৰদটো পুনৰ নিৰ্মাণ কৰি উলিয়াইছিল। ইয়াৰ বাবদ তেওঁ প্ৰজাৰ পৰা কোনোদিনে কৰকটৰ লোৱা নাছিল। 24 নম্বৰ কুৱেশ্যন, হৰ্ষচৰিতৰ লিখকজন কোন? এই গ্ৰন্থৰ বিষয়বস্তু কি? যে সংস্কৃত ভাষাত ৰচনা কৰা হৰ্ষচৰিত গ্ৰন্থখন উত্তৰ ভাৰতৰ শেষ শক্তিশালী হিন্দু সম্ৰাট হৰ্ষবৰ্ধনৰ জীৱনী গ্ৰন্থ। হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি বাণভট্ট আছিল এই গ্ৰন্থৰ ৰচক। এই গ্ৰন্থখনত বিন্ধ্য পৰ্বতৰ কাষৰীয়া এখন সৰু গাঁৱৰ জীৱন ধাৰণা পদ্ধতিৰ বৰ্ণনা দিয়া হৈছে। 25 নম্বৰ কুৱেশ্যন, পাটলিপুত্ৰ নগৰীৰ বা নগৰখনৰ চমু পৰিচয় দিয়া। উত্তৰ, পাটলিপুত্ৰ এখন প্ৰথমে গাঁও আছিল। ইয়াৰ আগতে মগধৰ ৰাজধানী আছিল ৰাজহ গৃহ। পিছত খ্ৰীষ্টপূৰ্ব 5ম শতিকাত শাসকসকলে ৰাজহ গৃহৰ পৰাই পাটলিপুত্ৰলৈ ৰাজধানীখন স্থানান্তৰিত কৰে। মেগাস্তেনিছৰ টকাৰ পৰাই পাটলিপুত্ৰ নগৰখনৰ বিষয়ে এটি সুন্দৰ বিৱৰণ পোৱা যায়। এই অনুসৰি পাটলিপুত্ৰৰ নগৰখন বা চহৰখন সোৱণ আৰু গংগাৰ সংগমস্থলত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ চাৰিওফালে অতি বহল গড়খাৱী আছিল। নগৰখন চাৰিওপিনৰ পৰাই প্ৰাচীৰে আগুৰা আছিল। ইয়াত প্ৰায় 64খন দুৱাৰ আৰু 570টা স্তম্ভ আছিল। নগৰ নিৰ্মাণত ঘাইকৈ কাঠ ব্যৱহাৰ কৰা হৈছিল। চহৰখন দীঘলে 9.5 মাইল আৰু বহলে 1.5 মাইল আছিল। ইয়াত বহুতো উদ্যান আছিল। উদ্যানবিলাকত পোহনীয়া মৰা চৰাই আৰু দৰিকা চৰাই দেখিবলৈ পোৱা গৈছিল। ইয়াৰ খুঁটাবোৰ স্বৰ্ণমণ্ডিত আছিল আৰু সোণৰ, দ্ৰাক্ষালতা আৰু ৰূপৰ চৰাই অংকিত কৰা হৈছিল। চাৰিওপিনে ছায়াময়া গছেৰে ৰাজপ্ৰসাদৰ কাঠবোৰ বা ৰাজপ্ৰসাদ কাঠেৰে নিৰ্মাণ কৰা হৈছিল। যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰি আপোনাৰ বন্ধুবৰ্গসকলৰ মাজত বিলাই দিব আৰু সিহঁতকো এনেদৰে জানিবলৈ দিব আৰু নেক্সট লেভেল বা নেক্সট পাৰ্টৰ কাৰণে অপেক্ষা কৰি থাকিব। অতি সোনকালে নেক্সট পাৰ্ট লৈ আহিম।